हेलो गाइस नमस्कार आज এটা বিশেষ ঠাইত গৈ আছো এই জন্মত আহিবা ইয়ালৈকে গৈ আছো অমৃত মন্দিৰ এটা বস্তু দেখাম বুলি ভাবিছোঁ যিখন আপোনাৰ নাঙৰ পৰা পুনৰ ফালে 4 কিলোমিটাৰমান আহিলে বজাৰ এখন পাব প্ৰায় অসমৰ ভিতৰত বহুত ডাঙৰ বজাৰ হয় কেঁচা মাছৰ বজাৰ তো বলক বজাৰখন আপোনালোকক দেখাই দিওঁ চাই থাকিব তেল ডিপুত কাৰণ মানুহ চলিব লাগিলে ভাত লাগে আৰু বাইক চলিব লাগিলে তেল লাগে গতিকে অকণমান তেল ভৰাই লওঁ তেল ভৰালোঁ আনিছিলোঁ মাত্ৰ 100 টকা 90 টকা তেল ভৰাই 10 টকা এটা ৰখালোঁ তামোল খাবৰ কাৰণে মোৰ লগত কেমেৰা কাটন দেখছা না কাটনের বাহার বাপ্পা গাড়ি চলাইলি না কিবা বেলেগে চলাইছে দেখছা স্কুল জায়গা সেসিল জায়গা এখন খবর নাই হ্যাঁ দেখছা কাটন জায়গা নাপায় একেবারে তো গাইজ আমি আহি পালোঁ ভকতগাঁও চাৰিআলি তো ইয়াৰ পৰা যদি আপোনালোকে ৰাইট ছাইড যায় আপোনালোকে পাব জাগিৰোড আৰু যদি লেফ্ট ছাইড যায় পাব মৰিগাঁও 12 বজীয়া আৰু একদম মৰিগাঁও 12 বজীয়া হৈ আপোনালোকে পাবগৈ নগাঁও দেখিছেনে ইয়াৰ জামত কি হ'ল বাজ হ'ল বাৰু বেছি লগা নাই অলপমানে লাগিছে জাম আজি আমি চাৰ্কেল অফিচত অহাৰ উদ্দেশ্য এটাই হ'ল চাৰ্কেল অফিচৰ যোগেদি আমি এখন স্মাৰক পত্ৰ আমাৰ বিধায়ক বিজু হাজৰিকা দেৱলৈ এখন স্মাৰক পত্ৰ পঠাব খুজিছোঁ গতিকে চাওঁ কি হয় অফিচলৈকে যাওঁ চাৰ্কেল অফিচলৈ গতিকে চাওঁ আৰু স্মাৰক পত্ৰখন যে পঠাম আমি একচুৱেলি লাচিত যিটো অসম ভিত্তিক লাচিত সেনা গতিকে আপোনালোকক দেখা ভিডিঅ'ৰ শেষত গতিকে চাই থাকক ভিডিঅ'টো বলক ভিডিঅ'টো আৰম্ভ ভিডিঅ'টো অলৰেডি আৰম্ভ হৈছে তো গাইজ আহি পালোঁ চক্ৰ বিধায়ক কাৰ্যালয় আৰু এইজন আমাৰ একদম অৰিজিনেল কেমেৰামেন গাইজ হৈ গ'ল চক্ৰ বিষয়া কাৰ্যালয়ৰ কাম হৈ গ'ল তো স্মাৰক পত্ৰখন দিলোঁ আমাৰ
মায়ঙৰে নুনমাটি যিখন আপোনাৰ চিকিৎসালয় হয় সেইখনৰ বিষয়ে অলপ দিলোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ পঠিয়াব দিছোঁ, এতিয়া কি হয় চাওঁ, ডিচিশ্যন কি লয় কেনেকুৱা হয় অতি সোনকালে গম পাম। গতিকে ভিডিঅ'টোৰ শেষত আপোনালোকক দেখাম কি স্মাৰকপত্ৰ কেনেকুৱা স্মাৰকপত্ৰ। গতিকে ভিডিঅ'টো চাই থাকক আৰু লাষ্টত গম পাব স্মাৰকপত্ৰখন কেনেকুৱা ধৰণৰ। চলিয়ক কেনেকুৱা লাগিল? কেনেকুৱা লাগিল? মজা। চাৰ্কল অফিচৰ কাম শেষ হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু চাৰ্কল অফিচত গৈ কি কৰিলোঁ, কি স্মাৰকপত্ৰ দিলোঁ কিহৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষত চাওক আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ। হয়, আজি বীৰ লাচিত সেনা অসম মায়ং আঞ্চলিক সমিতিৰ উদ্যোগত তথা এটা সঁজাতি দলে আহি আজি মায়ং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আহি এখন 3 দফীয়া স্মাৰকপত্ৰ আমি ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ। আৰু বিগত সময়ছোৱা ধৰিয়ে যে 1962 চনত যি পবিত্ৰ আৰু মায়ং যে এক পৌৰাণিক ঐতিহ্যমণ্ডিত ঠাই আছে, সেই পৌৰাণিক ঐতিহ্যমণ্ডিত ঠাইত একমাত্ৰ এখনেই চিকিৎসাৰ নামত এখন চিকিৎসালয় আছে, সেইখনেই হৈছে নুনমাটি ৰাজ্যিক চিকিৎসালয়। অতি পৰিতাপৰ বিষয়, আজি ৰাজধানী তথা দিছপুৰ লগতে গাঁৱতে লাগি থকা 40 কিলোমিটাৰ দূৰত্বত গাঁৱতে লাগি থকা যিখন ৰাজ্যিক চিকিৎসালয় আছে, ৰাজ্যিক চিকিৎসালয়খনত কিন্তু এখন যিখন নুনমাটি চিকিৎসালয় আছে তাত কিন্তু এখন ICUৱে হওক বা এখন জৰুৰীকালীনভাৱে গাড়ী এখনো তাত নাই, ব্যৱস্থা নাই। আমি দুখিত। সেয়েহে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে স্থানীয় বিধায়ক তথা অসমৰ এজন বলিষ্ঠ নেতা তথা পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আমি দাবী উত্থাপন কৰিম, অতি সোনকালে যেন যিখন ৰাজ্যিক হস্পিটেল আছে তথা ৰাজ্যিক চিকিৎসালয় আছে, সেই ৰাজ্যিক চিকিৎসালয়খন এখন উন্নতমান চিকিৎসালয় হিচাপে পৰিৱৰ্তন কৰিব লাগে। আৰু তাতে কমতেও তাত 10খনকৈ জৰুৰীকালীনভাৱে তাতে বেডৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে 24/7 ব্যৱস্থাপনা হোৱাকৈ তাতে গাড়ী ব্যৱস্থা কৰিব, যিহেতু এম্বুলেঞ্চ ব্যৱস্থা কৰিব লাগে। কাৰণ কিয় মৰিগাঁৱে হওক বা দিছপুৰে হওক অলপ হ'লেও মাত্ৰ দূৰ আছে, সেয়েহে তাত যদি তাতে যদি এখন ৰাজ্যিক তথা এখন উন্নত মানদণ্ডৰ যদি চিকিৎসালয় তাতে ব্যৱস্থাপনা কৰা হয়, নথয় তাৰ যিসমূহ স্থানীয় ৰাইজ আছে, ৰাইজসকলে তাত এটা সকাহ পাব আৰু তেওঁলোকে নিজকে সকাহ পোৱাৰ এটা তেওঁলোকে সকাহ পাব। সেয়েহে আমি পুনৰ বীৰ লাচিত সেনা অসম মায়ং আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক পুনৰ দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে যাতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। সেয়ে আমি মায়ং আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি আমি মায়ং ৰাজহ চক্ৰৰ বিষয়ে জৰিয়তে এখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ।